মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অপনয়ন পদ্ধতিৰে ৰৈখিক সমীকৰণৰ জোৰ কেনেধৰণে সমাধান কৰিব লাগিব তাকে আমি শিকিম। আগৰ পদ্ধতিত আগৰ পাঠত আমি প্ৰতিস্থাপন পদ্ধতিৰে কেনেকৈ সমাধান কৰিছিলোঁ শিকিলোঁ। আজি আমি অপনয়ন পদ্ধতিৰে শিকিম। বাৰু আহাচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই অংকটো পাতি লৈছোঁ। প্ৰথম সমীকৰণ ইয়াত দুটা আছে। ৰৈখিক সমীকৰণৰ জোৰ বুলি যিহেতু কোৱা আছে, গতিকে এজোৰ সমীকৰণ পোৱা যাব ইয়াত। x + y = 5 এক নম্বৰ সমীকৰণ মই লিখি ল'লোঁ, আৰু 2x - 3y = 4 দুই নম্বৰ সমীকৰণ লিখিলোঁ। এতিয়া এই পদ্ধতিৰে সমাধান কৰোঁতে আমি xৰ সহগকেইটা নাইকিয়া কৰি একেই কৰি ল'ব লাগিব, নতুবা আমি y সহগকেইটা একেই কৰি ল'ব লাগিব। এতিয়া আমাৰ চাওক, আমি চাব লাগিব যে কোনটো কৰিলে আমাৰ আটাইতকৈ বেছি সহজ হ'ব। সহজ হোৱাটোৱে আমি কৰিম। এতিয়া চোৱা, মই প্ৰথমে যদি xৰ সহগকেইটা নাইকিয়া কৰোঁ বুলি ভাবোঁ, তেতিয়া আমি আমি yটো চিন্তা নকৰোঁ, xটোকে চাম, xৰ সহগকেইটা চাম। ইয়াত xৰ সহগ আছে 2, ইয়াত xৰ সহগ 1 আছে। গতিকে ইয়াক মই একেই কৰিবলৈ হ'লে তেনেহ'লে ইয়াক মই 2 কৰি ল'ব লাগিব। আৰু তুমি যদি ভাবা যে নহয় মই y সহগটো মই একেই কৰিম, তেতিয়া আমি yটোক চাব লাগিব, xটো নাচাওঁ। এতিয়া yটোক চোৱা, ইয়াত 3 আছে, আৰু ইয়াক তেনেহ'লে আমি কি কৰি ল'ব লাগিব, 3 কৰিব লাগিব। এতিয়া মই কি কৰিম, মই ভাবিছোঁ যে মই xৰ সহগটো একেই কৰিম, এতিয়া সমান কৰিম। গতিকে মই কি কৰিলোঁ, সমীকৰণ 1টোক ইয়াক আমি 2ৰে পূৰণ কৰিব লাগিব। 2ৰে তুমি এটাক পূৰণ কৰিলে নহ'ব, গোটেই সমীকৰণটোক আমি প্ৰত্যেককে আমি 2ৰে পূৰণ কৰিব লাগিব। সেইকাৰণে মই লিখিলোঁ সমীকৰণ 1ক কিহে পূৰণ কৰিলোঁ, 2ৰে পূৰণ কৰিলোঁ। এনেকৈ লিখি দিছোঁ, চিনসহ লিখিছোঁ। মই পূৰণ কৰি মই কি পালোঁ, ইয়াক পূৰণ কৰি দিয়া, কিমান পালোঁ, 2x, চিন আছে, চিনবোৰ যেনেকৈ আছে তেনেকৈ লিখিবা, প্লাছ ইয়াক পূৰণ কৰা 2y হ'ল, তাৰপিছত ইকুৱেল চিন আছে, ইকুৱেল লিখিলোঁ, তাৰপিছত 2ৰ লগত 5 পূৰণ কৰি দিয়া, 2 × 5 = 10। এতিয়া এই 1 নম্বৰ সমীকৰণটো এতিয়া নতুনকৈ আমি পাই গ'লোঁ। কি পালোঁ, আমি নতুন সমীকৰণ এটা পালোঁ। সেই সমীকৰণটো আমি কিহেৰে পূৰণ কৰি পালোঁ, 2ৰে পূৰণ কৰি। গতিকে এই সমীকৰণটো মই নাম এটা দি দিলোঁ, 1 নম্বৰ 2 নম্বৰ হ'ল, গতিকে আমাৰ 3 নম্বৰ সমীকৰণ দি দিলোঁ। 2 নম্বৰ সমীকৰণটো মই একো কৰিব নালাগে, 2 নম্বৰ সমীকৰণটো মই তলত পাতি লৈছোঁ, 2x - 3y = 4। বুজি পালা নহয় তোমালোকে? এতিয়া 2 নম্বৰ একেই আছে, গতিকে মই 2 নম্বৰ এনেকৈ পাতি ল'লোঁ। এতিয়া আমাৰ কাম হ'ব কি, মই এই 2xৰ যিটো টাৰ্ম, যিটো সহগটো মই একেবাৰে কেঞ্চেল কৰিব লাগিব। এতিয়া মই চাব লাগিব যে 2xটো মই নাইকিয়া কৰি দিব লাগিব। এতিয়া মই চাব লাগিব যে যোগ কৰিলে নাইকিয়া হয় নে বিয়োগ কৰিলে নাইকিয়া হয়। যোগ কৰিলেতো কেতিয়াও নাইকিয়া নহয়, কাৰণ যোগ কৰিলে আমাৰ যদি 1 নম্বৰ সমীকৰণৰ লগত 2 নম্বৰ সমীকৰণ, 3 নম্বৰৰ লগত যদি মই 2 নম্বৰ সমীকৰণ যোগ কৰোঁ, তেতিয়া 2 × 2 = 4 হ'ব, 2 + 2 = 4 হ'ব। গতিকে আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। তেতিয়া 2ৰ পৰা 2 গ'ল 0। বিয়োগ কৰিবলৈ হ'লে আমাৰ নিয়মটো কি আছিলে, ইয়াত প্লাছ চিন আছে, গতিকে চিন সলনি হ'ব, ইয়াত মাইনাছ চিন হৈ গ'ল, ইয়াত মাইনাছ চিন আছিলে, গতিকে ই প্লাছ চিন হৈ গ'ল, ইয়াত প্লাছ চিন একো চিন দিয়া নাই, মানে কি প্লাছ চিন আছিলে, ই মাইনাছ চিন হ'ব। গতিকে আমাৰ নতুন চিন কি হ'ল, মাইনাছ প্লাছ মাইনাছ। এতিয়া আমি কৰি যাম, এতিয়া প্লাছে মাইনাছে মাইনাছ, গতিকে মাইনাছ কৰিব লাগে, গতিকে 2ৰ পৰা 2 গ'ল 0, গতিকে মই এইটো কাটি দিলোঁ। নেক্সট তুমি চোৱা, এতিয়া এই চিনটো আমি নাচাওঁ, কিন্তু এইটো চিনহে চাওঁ। মই ব্ৰেকেটৰ ভিতৰত দিছোঁ, প্লাছে প্লাছে কিমান হ'ব, প্লাছ, গতিকে 3ৰ লগত 2 প্লাছ কৰি দিয়া, কিমান হ'ল, 5y। ডাঙৰ সংখ্যা চিন প্লাছ, গতিকে চিনটো প্লাছ হ'ব। তাৰপিছত ইকুৱেল আছে, ইকুৱেল লিখা, তাৰপিছত আকৌ হ'ব প্লাছে মাইনাছে মাইনাছ, গতিকে মাইনাছ কৰি দিয়া, 10ৰ পৰা 4 গ'ল, কি হ'ব, 6। ডাঙৰ সংখ্যা চিন প্লাছ, গতিকে প্লাছ, মই প্লাছ চিনটো নিলিখিলেও হয়, গতিকে মই লিখি দিছোঁ বাৰু। গতিকে y = তেনেহ'লে কি হ'ব, y লগত কি পূৰণ হৈ আছে, 5। পূৰণ হৈ থাকিলে, পূৰণ হোৱা সংখ্যাটো ইটো ছাইডলৈ গ'লে, ইটো পক্ষত গ'লে কি হৈ গ'ল, হৰণ হৈ গ'ল। তেতিয়া 5টো তললৈ আহিলে 6/5। y মান পাই গ'লোঁ। এতিয়া আমি কি লিখিম, y মান সমীকৰণ 1ত বহুৱাই পাওঁ। যিকোনো এটা সমীকৰণত বহালেও হ'ল, মই 1ত বহাইছোঁ, 1টো মই পাতি ল'লোঁ, x + y = 5 পাতি ল'লোঁ। তোমালোকে 2টো বহাব পাৰা, তোমালোকৰ নিজৰ ওপৰত কথা। মই 1টো বহালে সহজ হ'ব বুলি 1ত বহাই ল'লোঁ, xটো লিখি ল'লোঁ। y মানটো মই কি পালোঁ, মই কৈছোঁ যে y মান সমীকৰণ 1ত বহুৱা, y মানটো বহাম কৈছোঁ, কি বহাম কৈছোঁ, 6/5 বহাই দিলোঁ, 6/5 ইকুৱেল
5 অকল মই মানটো বহাইছোঁ বাকী একো কৰা নাই নেক্সট ষ্টেপত আমি কি কৰিলোঁ এক্সটো এফালে ৰাখিলোঁ তাৰপিছত আমি কি কৰিলোঁ সমান চিহ্নৰ এফালে কি আছে লিখি ল'লোঁ 5 আৰু প্লাছ চিহ্নটো ইফালে গ'লে প্লাছ 6/5 প্লাছ চিহ্নটো সমীকৰণৰ ইটো পক্ষলৈ গ'লে কি হ'ব মাইনাছ হ'ল 6/5 এতিয়া আমি এইটো সমাধান কৰিম এতিয়া চোৱা তোমালোকে 5 আছে 5ৰ তলত সদায় ডিনমিনেটৰ হৰ 1 আছে বুলি ধৰা হয় নহয় গতিকে আমি এলচিএম উলিয়ালোঁ লসাগু উলিয়ালোঁ 1 আৰু 5ৰ লসাগু 5 তাৰপিছত আমি কি নিয়মটো আছিলে মনত আছেনে এই হৰটোৱে ইয়াক হৰণ কৰিব লাগে হৰণ কৰিলে একেৰে 5ক হৰণ কৰিলোঁ কিমান বাৰ গ'ল 5 বাৰ গ'ল যিমান বাৰ গ'ল সেই সংখ্যাটোৰে আকৌ লবটোক পূৰণ কৰিব লাগে তাৰমানে 5 5 গুণ 25 পালোঁ বিয়োগ আকৌ এই 5ৰে 5ক হৰণ কৰি দিয়া হৰটোৱে লসাগুটো হৰণ কৰি দিব লাগিব কিমান পালোঁ 5ে 5ক হৰণ কৰিলে আমি এবাৰ পালোঁ একেৰে আকৌ 6ক পূৰণ কৰি দিলে 1 6 গুণ 6 তাৰপিছত আমি নেক্সট আমি কি কৰিলোঁ 25ৰ পৰা 6 বিয়োগ কৰি দিলোঁ কিমান পালোঁ 19 / 5 গতিকে আমি কি পালোঁ xৰ মান কি পালোঁ x ইকুৱেলটো আমি কি পালোঁ 19/5 পালোঁ আৰু y ইকুৱেলটো আমি কি পালোঁ 6/5 গতিকে এনেধৰণে আমি অতি সহজত অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ আমি শিকিলোঁ আজি গতিকে তোমালোকে নিশ্চয় ভালকৈ বুজি পালা মই অংকটো একেবাৰে লাহে লাহে কৈছোঁ যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বুজি পায় আৰু যদি তোমালোকে বুজি নোপোৱা তেন্তে নিশ্চয় মোক আকৌ তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে ক'বা